গুড মৰ্ণিং ফ্ৰেণ্ডছ, আপোনালোকৰ ভালনে? মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই এতিয়া গৈ আছোঁ এখন কেঁচা সোণৰ মিটিঙলৈ। নামকেইটা কৈ দিয়াচোন। বিজু চাংমাই, পল্লৱী গগৈ। এয়া ড্ৰাইভ কৰি গৈছে ভাইটি সৌৰভ বৰগোহাঁই। এয়া আমি আহি মাইবেলা পাৰ হৈছোঁ আৰু এতিয়া গৈ আছোঁ আমি এঙেৰালৈ গৈ আছোঁ। তাত আমাৰ কেঁচা সোণৰ সদস্যসকল ৰৈ আছে। আপোনালোকক দেখামগৈ আমি কি কৰিম তেতিয়া তাত। এতিয়া মই আহি পালোহি। এতিয়া কেঁচা সোণৰ সদস্যসকলে মাক কি পাইছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এজনী আছে জামিনী মেছ। এয়া তেওঁলোকে আহি আমাৰ ওচৰত জইনিং হৈছেহি। তেতিয়া তেওঁলোকে ডিছকাউণ্টত আমাৰ গহনাবোৰ পাব। আৰু মই আহিছোঁ তিনিচুকীয়াৰ পৰা। তিনিচুকীয়া এতিয়া মই কণ্ট্ৰলাৰ হিচাপে কাম কৰিছোঁ। আমাৰ কোম্পানীয়ে ডেজিগনেশ্যনত মানে সকলোকে ৰাখিছে। এতিয়া মোক কণ্ট্ৰলাৰ হিচাপে ৰাখিছে। মোৰ আণ্ডাৰত 10গৰাকীমান মেনেজাৰ আছে। তেওঁলোকৰ আণ্ডাৰত ডাইৰেক্টৰ আছে। আমাৰ ডাইৰেক্টৰবোৰ ডাইৰেক্ট মানে নহয়, ডাইৰেক্টো হ'ব পাৰে, কিন্তু মানে মেনেজাৰ আণ্ডাৰত থাকে। 10গৰাকীমান আছে মোৰ অফিচ মেনেজাৰ। তাৰ আণ্ডাৰত ডাইৰেক্টৰবোৰ আছে। ডাইৰেক্টৰ আণ্ডাৰত অফিচাৰ আছে, প্ৰজেক্ট অফিচাৰ আছে, প্ৰজেক্ট মেনেজাৰ আছে। তাৰ পিছতহে মানে যিবিলাক ডিষ্ট্ৰিবিউটৰ আছে তেওঁলোক আছে কাম কৰি। কথাটো কি হ'ল, এতিয়া গিফ্ট প্ৰত্যেক মাহতে আমাক দিয়ে কোম্পানীয়ে। আৰু হেড অফিচ আছে তেজপুৰ। তেখেতৰ নাম হৈছে ৰবীন কোঁৱৰ। তোমালোকে চাগে দুই এগৰাকীয়ে নাজানিবা, বাকী মানুহখিনিয়ে ছাৰক দেখিছে মিটিং কৰি থাকে যে। এইবাৰো আমি শিৱসাগৰত এই মাহৰ নহয়, অহা মাহত আমি দিম। এতিয়া তোমালোক চবকে মাতিম, যাবা শিৱসাগৰত। এগৰাকীয়ে স্কুটি পাইছে বৰপক্ষী দ্বাৰা। আৰু ইয়াৰ আগতে ইয়াত স্কুটি পোৱা আছে দুগৰাকী, অনু চাংমাই আৰু মনালিছা গগৈ। ইয়াৰ আগতো বহুত পাইছে। টোটেল মোৰ লোকেশ্যনত 13খন স্কুটি দিয়া আছে। আৰু ময়ো এখন কোম্পানীৰ পৰা এখন গাড়ী ৰিচিভ কৰিছোঁ। সেইখিনি জানে বা বহুতে। বাকী সৰু সুৰা গিফ্টটো মাহে মাহে সকলোৱে পাই থাকে। আমি কণ্ট্ৰলাৰ হিচাপে কেতিয়াবা পাই থাকোঁ গিফ্টখিনি। সেইকাৰণে ইয়াতে কাম কৰা আৰু মানুহ আজিকালি কথাটো কি হ'ল, ঘৰতে অনবৰতে ভাত পানী নবনাই ল'ৰাৰ লগত ব্যস্ত নাথাকি তাৰ মাজতে অকণমান উপাৰ্জনমুখী হৈছে আজিকালি মহিলা। আগতেহে মানুহে অকল মানে ভাতৰ চৌটো লৈ অকল ল'ৰা ছোৱালীক ভাত পানী খুৱাই মেলি তেনেকৈ থাকে, বা মহিলাসকল বাহিৰত ওলাই নাযায়, দুই এজনহে ওলাই যায়, হয় নাই? আজিকালি সেইটো দিন গ'ল। আজি ভাত বনাই মানে নাথাকে মানুহখিনিয়ে, যে অকণমান নিজে উপাৰ্জনমুখী হ'বলৈ ওলাই আহিছে। আৰু সেই সুবিধাটো এতিয়া কেঁচা সোণে দিছে। বাকী কোম্পানীৰ কথা নকওঁ, কিন্তু আমাৰ কেঁচা সোণ কোম্পানীয়ে যথেষ্টখিনি মহিলাৰ কাৰণে মানে উপাৰ্জনমুখী কৰিছে। আৰু ভালো লাগিছে ইয়াত কাম কৰি আমাৰ। তোমালোকেও আগবাঢ়ি যোৱা। মই যেনেকৈ এতিয়া তিনিচুকীয়াৰ পৰা আহি আজি শিৱসাগৰত মিটিংখন দিছোঁ, হয় নাই? শিৱসাগৰ এঙেৰা বুলি কয়। এঙেৰাত দিছোঁহি। ইমান দূৰৰ পৰা আহিছোঁ। এতিয়া মোৰ ধৰি লওক এটা পৰিয়াল আছে, মানুহজন আছে, ল'ৰা ছোৱালী দুটা আছে। তেওঁলোকক মই সেইখিনি মানে মেনেজ কৰি থৈ আহিছোঁ। আচলতে মেনেজ কৰিব পৰাটো সেইটো এটা ডাঙৰ কথা। কাৰণ কেলৈ আমি এতিয়া মহিলাসকলে সম্পূৰ্ণ ঘৰৰ দায়িত্বত থাকিব লাগে, হয় নাই? তাৰ মাজত যে মই এখন অল আছামত মই এখন ফিল্ড চলাই আছোঁ কেঁচা সোণৰ। মোৰ জানো কিবা প্ৰব্লেম নাই? আছে, তাতে আছে, হয় নাই? সেইটো আমি মেনেজ কৰিছোঁ তাৰমানে। সেইকাৰণে তোমালোকেও মেনেজ কৰিবলৈ শিকিবা। আৰু প্ৰতিটো কামেই যে ধৰি লওক তুমি অকল পুৰুষৰ ওপৰতে নিৰ্ভৰ কৰিবা সেইটো কথা নহয়। নিজে তোমালোকে অকণমান স্বাৱলম্বী হ'বলৈ দুই এটা কিবা কৰিবই লাগিব। অকল এইটো ব্যৱসায় বুলিয়েই নহয়, যি ব্যৱসায় কৰা তোমালোকে ভালকৈ কৰিবা, মানে মনপূৰ্বককৈ কৰিবা। আৰু সদায় বিশ্বাস হ'ব লাগে। বিশ্বাসত মানুহে কাম কৰিব লাগিব। এতিয়া আমি লাখ টকা তোমালোকক দি থৈ যাওঁ, ইয়াততো মই এটকাও লৈ নাযাওঁ। আজি কৰোঁ 25 তাৰিখৰ ভিতৰত তোমালোকে আমাক পইচাখিনি ডাইৰেক্টৰ হাতত দিবা। ডাইৰেক্টৰে মোক দিব, মোৰ পৰাহে কোম্পানীলৈ যাব। এটা ছিষ্টেমত দিম। যদি তোমালোকে ডাইৰেক্ট দিয়া মই গম নাপাম, ইফালে এই ডাইৰেক্টৰসকলে গম নাপাব, হয় নাই? এটা মানে সেইকাৰণে বস্তুটো মানে ষ্টপিজ হিচাপে মানে দিয়া আছে। তোমালোকে তেনেকৈ কামখিনি কৰিলে মানে ছিষ্টেমত যাব, উবাৰ জোবাৰ হ'ব। আৰু যিবোৰ তোমালোকৰ অৰ্ডাৰ থাকে, অৰ্ডাৰবিলাক তোমালোকে ডাইৰেক্টক দিবা। ডাইৰেক্টক দিলে মানে ছিষ্টেমত যাব। ডাইৰেক্টক দিবা। ডাইৰেক্টৰে মানে মোৰ অফিচত এগৰাকী আছে, তাইৰ নাম হৈছে জুলি গগৈ। তাই ধুনীয়াকৈ অফিচলৈ আকৌ মানে পঠিয়াই দিয়ে। এতিয়া মই যদিও ওলাই আহিছোঁ, তাই এতিয়া কাম কৰি আছে অফিচত।
মানে সেইটো কাৰণে তোমালোকে চিন্তাই নকৰিবা চাৰ্ভিচ যে নাপাম কিবা কিবি এইবোৰ চিন্তা নকৰিবা মই ফিল্ডত আহিলোঁ আৰু মোৰ ফিল্ডত আহি ভালো লাগে মই নাহিলেও হয় অফিচাৰসকল মেনেজাৰসকল আছে কিন্তু তথাপিও মই আহোঁ তাৰমানে কাৰণ কেলৈ ভাল লাগে মানুহখিনি লগ পাওঁহি হয় নাই বাৰু সেইটোৱে কথা আৰু উপাৰ্জন তোমালোকে নিজে জানিছাই নিজৰে কিবা এটা লগা ঘৰখনো বহুত মানুহজনো মতা মানুহজনো বহুতখিনি সকাহ পায় ইয়াত তোমালোকে পেকেজবোৰ বিকিছা নাই পেকেজ বিকোতেতো গম পাইছা কিমানখিনি লাভ হয় হয় নাই সেইটোৱে কথা সেইকাৰণে ভালেই হ'ব এতিয়া নামবিলাক কাৰ কি আছিলে এই নামটো কি আছিলে দিয়াচোন তোমাৰ নামটো কি আছিলে নমস্কাৰ মোৰ নাম শ্ৰীমতী তৰালী বৰা গোটেইখিনি নাম কি আছিলে নমস্কাৰ মোৰ নাম পল্লৱী বৰা নাম কি আছে অফিচাৰ হয় নেকি এবাৰ আহিছে আহিছে এবাৰ ন মোৰ নাম ৰজমণি কোঁৱৰ গোটেইবিলাকে কৈ দিয়া নমস্কাৰ মোৰ নাম ঘৰবোৰ কৈ দিব দেই মুৰব্বী গগৈ ৰাপুৱা চলক চেলাইকে হৈ লৈছোঁ নামটো টেঙাৰে হয় কেইটামান গৈছিলে নেকি মিটিঙৰ পৰা তাত গৈছিলে মই নাই যোৱা ন এইটো এয়া মই কিৰণমণি গগৈ বাইদেউ বাইদেউ তোমাক কওঁ বাইদেউ তাই গৰম হৈ আছে ক'বই লাগিব নমস্কাৰ মনালিছা গগৈ ডাইৰেক্টৰ এয়া নমস্কাৰ মই অনুচন মই ডাইৰেক্টৰ হিচাপত কাম কৰি আছোঁ নমস্কাৰ মোৰ নাম শ্ৰী মাইনা মালিকা নমস্কাৰ মোৰ নাম মুৰলী গগৈ মই চলাম নমস্কাৰ মোৰ নাম প্ৰাৰ্থনা গগৈ মই দীঘল নমস্কাৰ মোৰ নাম বিজু শৰ্মা মই অফিচাৰ হিচাপে কাম কৰি আছোঁ এতিয়া পলি ভাল লাগিছে না তোমালোকৰ কাম নমস্কাৰ মোৰ নাম পল্লৱী গগৈ লাচিত মই অফিচাৰ হিচাপে কাম কৰি আছোঁ ঘৰ সোণাৰীত এতিয়া আমি এপ্ৰিল মাহৰ গিফ্টখিনি দিব লৈছোঁ ইয়াত মই অনুজ শৰ্মাই ডাইৰেক্টৰ আণ্ডাৰত যিসকলে পাইছে গিফ্ট মই তেওঁলোকৰ নামবোৰ কৈ দিছোঁ সুৰভী গগৈ 1 লিটাৰ মিঠাতেল গৌৰী গগৈ 1 লিটাৰ মিঠাতেল মিতাক্ষী নেকি নামটো হেৰি এইটো কি লিখিছা নীলাক্ষী গগৈ 1 লিটাৰ মিঠাতেল পূৰবী গগৈ ডলি খনিকৰ 1 লিটাৰ মিঠাতেল বিজু চাংমাই 1 পেয়াৰ চাদৰ মেখেলা পাইছে তেখেতে আৰু কিৰণমণি গগৈয়ে 1 পেয়াৰ মেখেলা চাদৰ পাইছে তেওঁলোকক মই মাতিছোঁ পূৰবী গগৈ আৰু তেখেতে 5,000 এটা পাইছে এইফালে বাইদেউ হেৰি অমুক দিয়া আপুনি ফটো মাক মই ভিডিঅ' কৰি আছোঁ এই পাইছে 5,000 টকা ভালকৈ দিয়ে সেইফালে মোক কওক বাইদেউ এইফালে কওক 5,000 টকা আৰু মিঠাতেল 1 লিটাৰ তাৰপিছত আৰু গৌৰী গগৈ 1 লিটাৰ মিঠাতেল আৰু গৌৰী গগৈ কৈছে নেকি গৌৰী গগৈ 5,000 এটা পাইছে এইটো মানে বোনাছ হয় দেই মই কৈ দিছোঁ বোনাছ হয় 72,000 যিদিনাখন এবছৰ ভিতৰত হয় তাকে তোমাৰ দুমাহৰ পিছত হওক তাৰমানে এবছৰ ভিতৰত হ'ব লাগিব আৰু 10 পাতি জইনিং হ'ব লাগিব তেখেতে পাব 5,000 মিটিং পাতি ফালৰ পৰা দিয়ে কথা বুজিলে কাৰণ ডাঙৰ মিটিং পাতি দিওঁ আমি ডাঙৰ মিটিং পাতি কাৰণে আমি তেনেকৈ মিটিঙতে আমি এইখিনি কাৰণ প্ৰত্যেকখন মিটিঙতে ছাৰে আহিব নোৱাৰে কাৰণে এইখিনি দায়িত্ব নেক্সট মিটিং যেতিয়া শিৱসাগৰত হ'ব আপোনালোকে যাব দেই তাত মোক দিয়া হ'ব ছাৰ আহিব ছাৰৰ হাতে এতিয়া গৌৰী গগৈ পাইছে 5,000 এটা পাইছে আৰু মিঠাতেল গৌৰী গগৈ ভালকৈ কাম কৰিবা দেই নীলাক্ষী গগৈ 1 লিটাৰ মিঠাতেল আৰু পল্লৱী গগৈ পল্লৱী যোৱা মই মানুহ বিজু ধান পল্লৱী গগৈ
পল্লৱী গগৈ এটা মণিমেলা মই মানে কোন মানুহ কৈছিলোঁ মাৰ্চত মই এটা অফাৰ দি থৈ গৈছিলোঁ 10টা জইনিং একেদিনাই দিয়া হ'লে মানে তেওঁক এটা মণিমেলা দিম বুলি মই কৈ থৈ গৈছিলোঁ সেইকাৰণে মই আজি মণিমেলাটো মই নিজৰ হাতে চাবই বজাবলৈ ড্ৰেছটো ব্লেক আজি মিলাই আহিছে তাৰপৰা আৰু মিঠাৰে লাগি যা দলি খনিকৰে 1 লিটাৰ মিঠাতেল পাব আপোনালোক লগ কৰক আছে নহয় হ'ব একেটাতে হ'ব কোনেও দিবই বিজু শৰ্মাই 1 পেয়াৰ মেখেলা চাদৰ বিজুবা আজি পাৰ্টি খুৱাব লাগিব আৰু পইচা 5,000 টা পাইছে পাৰ্টি খুৱাবা পাৰ্টি তাৰপিছত খুৱাব লাগিব আৰু কিৰণমণি গগৈ পাইছে 1 পেয়াৰ মেখেলা চাদৰ আৰু তেখেতক মই কৈ থৈ দিয়া আছিলে একেদিনাখনে যেতিয়া জইনিং 10 কাটি দিব তেওঁক এটা মণিমালা দিম কৈ থৈ গৈছিলোঁ আৰু সেইটো কাৰণে মই নিজৰ হাতেৰে এটা ব্লুজো এইফালে সঁচাকে দুইজনীয়ে মিলিলে নন্দেক বৌয়েক মিলি গ'ল আকৌ জইনিং একে তেখেতে কাপোৰ এযোৰ পাইছে বগা মানুহৰ মিলা এতিয়া মনালিছা বাইদেউ ডাইৰেক্টৰ তেখেতৰ আণ্ডাৰত মনালিছা বাইদেউৰ আণ্ডাৰত ৰীতামণি গগৈ 1 লিটাৰ মিঠাতেল পাইছে 1 লিটাৰ মিঠাতেল পাইছে তাৰপিছত আৰু নৱনীতা ফুকনে পাইছে জুন্তি গগৈ তাৰপিছত প্ৰাৰ্থনা গগৈ এফলা আৰু পইচা 5,000 পাইছে দেই 5,000 পাইছে তিনিজন আছিলে পইচাই নাই সঁচাকে ন আজি চাহ হেভি হ'ব দেই টি পাৰ্টিটো আৰু বাকী আপোনাৰ যে পাব ইয়াত পাব দেই আছে এতিয়া আমি চাহ খাম ন চাহখিনিও অকণমান দেখাই দিয়ক আমি কি খাব লৈছো এয়া চাহ তেল পিঠা পিঠা চব ঘৰতে বনোৱা হয় নাই ঘৰতে আজি মিটিং হ'ব বুলি কিৰণমণিয়ে পুৰা বনালে এয়া তেল দিয়া পিঠা হয় নাই এয়া কেক আৰু এয়া ভাপত দিয়া ইডলি পিঠা এয়া চাহ গোটেইবিলাকতে চবে খাবলৈ ৰৈ আছে সকলোৱে চাহ খাইছে এয়া
নামটো কি আছিলে আপোনাৰ? পল্লৱী গগৈ লাচিত দি দিয়ক এবাৰ চব পল্লৱী। এতিয়া ইয়াৰ পৰা বিদায় লৈছোঁ আৰু ন অনু? পুৰবী বাইদেউ বিদায় বিদায় উঠা ওলাও দেই একেবাৰে ওলাও এইফালে বাই বাই ভাল লাগিলে আৰু এতিয়া আন এখন মিটিঙলৈ মই গৈ আছোঁ। এয়া গাড়ীত উঠিলোঁ, গৈ আছোঁ মই শিৱসাগৰলৈ। এয়া মই শিৱসাগৰ পালোহি। এয়া বাইদেউসকল ৰৈ আছে। এয়া চব বুজি পাইছোঁ। অৱস্থা নাই, বেমাৰ হৈ আহিলে। এইটো শিৱসাগৰ লক্ষ্মীনগৰ ন? লক্ষ্মীনগৰত মিটিং। ইমান ধুনীয়া হৈছে আপুনি শকতে হ'ল, বেমাৰ হৈ লোকে ক্ষীণাই বাইদেউ শকত হয়। এইফালে চাওঁ, নামটো কি আছিলে? ভগনাটো মিলাই পিন্ধিছে এয়া কেঁচা সোণৰ মাছ বাইদেউ কাপোৰ ওলাই আহিছোঁ বাইদেউসকলক। এয়া কাপোৰ পাইছে, বহুত ধুনীয়া ধুনীয়া কাপোৰ কোম্পানী পৰা দিছে। আৰু লগতে কিছুমান দিছে, আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে। একদম ধুনীয়াকৈ মেলি লৈ দেখাই দিয়া। মজা ৰাখি সেইটো এয়া আমি চাহ খাইছোঁ, সকলোৱে মিলি চাহ খাইছোঁ, খাই ভালে লাগিছে। আৰু কোনে কি পাইছে এতিয়া? এয়া শিৱসাগৰ হয়, শিৱসাগৰ বাইদেউহঁতে গিফ্ট পাইছে, এতিয়া আমি দিবলৈ লৈছোঁ। কোৱা অফিচাৰ প্ৰতিমা বাইদেউ পাইছে মেখেলা চাদৰ। দেখুৱাই দিয়কচোন প্ৰতিমা বাইদেউ। এইটো পিংক কালাৰ ইমান ধুনীয়া বৰ ধুনীয়া লাগিব আপোনাৰ। তাৰপিছত আৰু পাইছে আৰু পাইছে অমি কাকতিয়ে পাইছে। অমি কাকতিয়ে মেখেলা চাদৰ। অ বাইদেউ পাইছে। এইফালে বাইদেউ খাবৰ বুজা তাৰপিছত বাইদেউ পাইছে হেৰি মাষ্টাৰ হৈ যায় গিটাৰ। আৰু পাইছে অফিচাৰ নিবাসী নেওকে পাইছে হেৰি এগিটাৰ মাষ্টাৰ হৈ। তাৰপিছত অফিচাৰ স্বাগতা বাইদেউ পাইছে এগিটাৰ মিঠাতেল। এনেকৈ কওক। তাৰপিছত জলিয়ে পাইছিলে মিঠাতেল, তেওঁ নাই। সেইটো লৈ লোৱা, দি দিয়া, দেখা দিয়া কোনে কি পাইছে। চৈত্যৱতীয়ে পাইছিলে মিঠাতেল। চৈত্যৱতী মিঠাতেল আৰু পাইছে নাচনী কাকত বৈ পাইছে মেখেলা চাদৰ। লৈ লওক, লৈ লওক।
মেখেলা এযোৰ লৈ ল। বগা মানে ৰঙা পাইছে কি চিন্তা দিয়ক মোকে পিন্ধিব পিন্ধিম দিয়ক কিমান দে অ দিয়া এইযোৰ পালো দেই গহনাৰ পৰা ভাল লাগিছে বগা মানুহ ৰঙা কাপোৰ ন আছে মোকে নাই তাৰপিছত আৰু সত্যৱতীয়ে দুটা পাইছে দুটা মিঠা পাইছে এতিয়া বাই বাই দিছোঁ চাই কাপোৰ চাই দিয়ক বাবা মিলাটো মেলি দিয়ক চবেই গাত লওকচোন ধুনীয়া লাগিব ঐ লওকচোন নলওঁ দেই এইযোৰ পাইছে বাইদেউ ন তাৰ ভাল লাগিছে দেই ভাল লাগিছে মন খুচ এয়া বাইদেউ পাইছে প্ৰতিমা বাইদেউ তাৰপৰা আৰু নতুন কাপোৰ এইযোৰ ইমান ধুনীয়া লাগিছে এতিয়া কেঁচাখনে কিমান ধুনীয়াকে দিছে হয় নাই এতিয়া নীলাক্ষী কিবা এটা ক'ব নীলাক্ষী আমাৰ বিজু বাইদেউ কেনেকুৱা ল'ব ভাল লাগিছে দেই কেঁচা সোণৰ পৰা গিফ্ট পাইছো ধন্যবাদ বহুত বহুত ধন্যবাদ কেঁচা সোণ আগলৈও যাতে পাই যাওঁ আমিও কৰি যাম আৰু লোকবোৰ বাঢ়ি গৈ থাকে আৰু বাৰু কাম কৰিবলৈ চেষ্টা কৰিম হৈ গ'ল ন এতিয়া বিদায় লৈছো আৰু বাই বাই সামৰণি মাৰিছো এতিয়া যাওঁগে গ'লে কিবা ক'ব নেকি এয়া সৰস্বতী বাইদেউকো বহুত বহুত ধন্যবাদ জনাইছো আৰু লগতে আমাৰ কণ্ট্ৰলাৰ ৰৌবকী দুৱাৰালৈও বহুত বহুত ধন্যবাদ আৰু যাৰ আজি মানে মিটিংখন মাধুৰীমা ঘৰত মানে অনুষ্ঠিত হ'ল তৎকালীনভাৱে মানে তাৎক্ষণিকভাৱে সেইকাৰণে মাধুৰীমাকো আমি সমূহভাৱে ধন্যবাদ জনাইছো হয় আৰু কোনোবা কিবা ক'ব নেকি লাষ্টত ভিডিঅ'টো ইমানতে সামৰণি মাৰিম যে সেইটো কাৰণে ধুনীয়া বাইদেউ এইটো ইমান ধুনীয়া লাগিছে ধুনীয়া এইটো চব কি ধুনীয়া পিন্ধিছে এইটো ডাঙৰ হেৰি টুকাপাৰ আহক আৰু আৰু বাইদেউ বহুতখিনি বৰ ধুনীয়া চাপৰ্ট কৰিছে আমাৰ টিম গ্ৰুপ লিডাৰ হিচাপে উৰ্বশীও বহুত আমাক ধুনীয়া মানে সেইকাৰণে আমি আগবাঢ়িব পাৰিছো তাই উৎসাহ দেই বহুত উৎসাহ কৰে আমাক উৎসাহ দিয়ে তাই মানে বহুত ভাল মই একো নকওঁ আজি মোৰ দুখ লাগিছে আমাৰ নতুন জইনিং আৰু নতুন ইয়াত ফাৰ্ষ্ট মিটিং কৰিছো কেঁচা আৰু যাতে আমি কৰি যাওঁ ইয়াত মিটিং আমাৰ বিজু বাইদেউ নাথাকিলে মোৰ মিটিংখন আধাৰৰ নিচিনা লাগে ন জ্বৰ হৈছিলে শ্লাইন লৈ ধুনীয়া ধুনীয়া আহিলে আমাৰ ইয়াতো নালা গোলাঘাটত শ্লাইন ল'লে শিৱসাগৰ মানুহ গৈ গোলাঘাটত মানে পৰি আছিলে তাৰপৰা আকৌ শ্লাইন লৈ এতিয়া ধুনীয়া বগীজনী হৈ আহিছে এইজনী আমাৰ বিজু বাইদেউ এয়া এতিয়া ভাল লাগিছে সোমাই ভাল লাগিছে ন ঠিক আছে নহয় দেই অন্তৰেদি থেংকছ দিওঁ কাৰণ কেলে কৈছো জানে গহনা পাতি পিন্ধি আনক দিব পাৰিলেও মনটো সুখ লাগে আনন্দ লাগে নিজে কিবা এটা পিন্ধিছো কোনোবাই ভাল লাগিছে বুলি ক'লেও ভাল লাগে আৰু আনক পিন্ধায়ো মনটো ইমান আনন্দ লাগে মানে কি বুলি ক'ম আৰু ভাষা নাই আৰু ভাষা নাই আমি কেঁচা সোণ কৰি আমাৰ ছোৱালী যি পিন্ধে তাকে চজে আগতে এয়া মোৰ ফ্ৰেণ্ডৰ ঘৰত আজি লাঞ্চৰ কাৰণে মাতিছে মই এতিয়া গৈ আছোঁ মোৰ জুলি মোৰ মৰমৰ বান্ধৱী এয়া আজি খানা বনাইছে ইমান ধুনীয়া খানা বনাইছে সকলোকে দেখাই দিছো এইখিনি কি এয়া পোলাও লোকেল মুৰ্গী তাৰপিছতে তাৰপিছতে এইটো মাছৰ হেৰি গ্ৰেভি লোকেল মুৰ্গী শুকান চব্জি দালি
ভেদাইলতা আৰু পদিনা আৰু নৰসিংহ এইবিলাকৰ চাটনি, আজি চব খুৱাব ন? দালি। আজি কিমান দিনমান আমি লগ পাইছোঁ? আজি কেইবছৰ হ'ল বাৰু? 8 বছৰতকৈ বেছি হ'ল বেছি হ'ল ন? বেছি হ'ল। আমাৰ 8 বছৰতকৈ ডাঙৰ ছোৱালীজনী ওপৰত। জন্ম হোৱাৰ আগতে লগ পোৱা। লগ পোৱা আজি লগ পালোঁ ন? আজি বহুত দিনৰ মূৰত লগ পালে মানে বিয়া হোষ্টেলত একেলগতে আছিলোঁ। একেলগতে কিমান দিন ৰাত অঁ। কটালো ন। কিমান তাৰপিছত ভাল আকৌ ঘৰলৈ অহা যোৱা আমাৰ দুইজনী, অঁ, ইজনী সেইটোৱে ঘৰত আৰু। সিজনী যাওঁ, সিজনী ঘৰত সিজনী যাওঁ, অঁ। কিমান দিন তেনেকৈ ভাল থাকিলো। লাগিলে ন? এতিয়া পিছে ইমান দিনৰ বহুত মূৰত ভাল লগ লাগিলে। পালোঁ, তাইক ভাল লাগিলে। ৰাখিছোঁ, খালি তাই নাথাকে আকৌ, নাথাকে। থাকিব নোৱাৰে। কেলে নোৱাৰো ব্যৱসায় কৰে তাই, কেঁচা সোণৰ একদম পুৰা আমাৰ ব্যৱসায়ী। আমাৰ জুলিহঁতৰ তেল ডিপুত আছে, কি নামটো? এইটো ইণ্ডিয়ান অইল আমাৰ তেল ডিপুটো হাৰিপুৰা আলি। অঁ, হাৰিপুৰা আলি তিনিআলি পোৱাৰ আগতে পায়, বৃষ্টি ধাবাৰ ওচৰতে। হয় হয়। আহা সৰু বেটীৰ নামটো কি আছিলে? বেটী কৈ দিয়া আকৌ। মাতি দিওঁ দেই। নমস্কাৰ দি দিয়া, নমস্কাৰ দি দিয়া চবকে। দেই, তুমি কিহত পঢ়িছা এতিয়া? ক্লাছ 1 ক্লাছ 1 বহা। তোমাৰ কাৰণে ইয়াত থৈছে, মায়ে ইয়াত দিছে দেই, তোমাক এইখিনি দিছে। এতিয়া আমি লাঞ্চটো কৰি লওঁ। ইমান ভাজি বনাই নেকি? আগত বনাই থৈছে, এতিয়াতো নেখাই নোৱাৰি আৰু। মই গিফ্টহে পাইছোঁ দেই। খাই লওঁ। এয়া বেটি হয় ডাঙৰ এইজনী নবনাই বুলি কৈছিলে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।